আসসালামু আলাইকুম ওয়া বাৰাকাতুহ। আছামিজ দিনী তবলিগ নামৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ ফজাইলে ৰমজান খণ্ডৰ ত্যাগৰ অপূৰ্ব ঘটনাৰ বিষয়ে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। ব'লক আমি আৰম্ভ কৰোঁ। হজৰত আবু জহম ৰাদিয়াল্লাহু তাআলা আনহুৱে কয়, ইয়াৰমুকৰ যুদ্ধত মই মোৰ খুৰাৰ ল'ৰাক বিচাৰি আছিলোঁ। পানীৰ এটি মুস্ক অৰ্থাৎ পাত্ৰ এই বুলি লগতে লৈ গৈছিলোঁ যে তেওঁক জীৱিত পালে পানী পান কৰাম আৰু তাত মুখ ধুৱাই দিম। হঠাৎ দেখিবলৈ পালোঁ যে তেওঁ নিচেই কাষতে পৰি আছে। পানী দিম নেকি সোধাত তেওঁ ইংগিত কৰি পানী বিচাৰিলে। মই পানীলৈ অগ্ৰসৰ হ'লোঁ। তেখেতে পান কৰিবলৈ লওঁতেই আন এজন আহত ব্যক্তিয়ে পানী বুলি আৰ্তনাদ কৰি উঠিল। খুৰাৰ ল'ৰাই প্ৰথমে সেই ব্যক্তিক পানী দিবলৈ ইংগিত কৰিলে। মই সেই ব্যক্তিৰ ওচৰলৈ গৈ পানী দিব খোজাত ঠিক সেই মুহূৰ্ততে আন এজন আহত ব্যক্তিয়ে কাতৰ কণ্ঠৰে পানী বিচাৰিলে। মই ততাতৈয়াকৈ তৃতীয় ভায়েকৰ ওচৰলৈ গৈ দেখিবলৈ পালোঁ যে তেওঁৰ প্ৰাণবায়ু উৰি গৈছে। দ্বিতীয়জনৰ ওচৰলৈ গৈ দেখিলোঁ যে তেওঁ মৃত্যুবৰণ কৰিছে। অৱশেষত মোৰ খুৰাৰ ল'ৰাজনৰ ওচৰলৈ গৈ পালোঁ যে তেওঁৰো ইতিমধ্যেই ইন্তেকাল হৈ গৈছে। হে মুছলমানসকল, সেয়া আছিল তোমালোকৰ পূৰ্বপুৰুষসকলৰ ত্যাগৰ চৰম নিদৰ্শন। পিয়াহত নিজে প্ৰাণ বিসৰ্জন দিলে, তথাপিও আন এজন পিপাসু বন্ধুৰ আগতে পানী পান কৰা উচিত বুলি তেওঁলোকে নেভাবিলে। পৰম কৰোণাময় আল্লাহ পাক তেখেতসকলৰ ওচৰত ৰাজী হওক আৰু আমাক সকলোকে তেওঁলোকৰ অনুসৰণ কৰিবলৈ তৌফিক দান কৰক। আমিন। ৰুহুল বয়ানত হজৰত আব্দুল্লাহ ইবনে উমৰৰ পৰা বৰ্ণিত আছে যে হুজুৰে পাক সাল্লাল্লাহু আলাইহি ৱাসাল্লামে ইৰশ্বাদ ফৰমাইছে, মোৰ উম্মতত সৰ্বদা 5 জন বিশিষ্ট উলি আৰু 40 জন আবদাল থাকে। তেওঁলোকৰ কাৰোবাৰ মৃত্যু হ'লে আন এজন সেইজনৰ স্থলাভিষিক্ত হয়। উপস্থিত চাহাবাবৃন্দই তেওঁলোকৰ বিশেষ আমল সম্পৰ্কে সোধাত হুজুৰে পাক সাল্লাল্লাহু আলাইহি ৱাসাল্লামে ক'লে, তেওঁলোকে অত্যাচাৰীক ক্ষমা কৰে, দুৰ্ব্যৱহাৰকাৰীৰ প্ৰতি খাদ্য ব্যৱহাৰ কৰে আৰু খোদা প্ৰদত্ত ৰিজিকৰ দ্বাৰা অইনৰ সহায় কৰে। আন এটা হাদিছত নবী কৰীম সাল্লাল্লাহু আলাইহি ৱাসাল্লামে ফৰমাইছে, যি ক্ষুধাতুৰক অন্ন, বস্ত্ৰহীনক বস্ত্ৰ আৰু মুছাফিৰৰ বাবে ৰাতি যাপনৰ ব্যৱস্থা কৰি দিব, আল্লাহ তাআলাই সেইজনক কাইলৈ কিয়ামতৰ দিনা কঠিন বিপদৰ পৰা নাজাত দিব। সুবহানাল্লাহ। ইয়াহয়া বৰমক্কি ৰাদিয়াল্লাহু তাআলা আনহুৱে হজৰত সুফিয়ান চৌৰী ৰাদিয়াল্লাহু তাআলা আনহুক প্ৰতি মাহত 1000 দিৰহামকৈ দান কৰিছিল। হজৰত সুফিয়ানে দাতাৰ বাবে চিজদাহত পৰি এইভাৱে দোৱা কৰিছিল, হে খোদা, ইয়াহিয়াই মোৰ পাৰ্থিৱ অভাৱ দূৰ কৰিছে, তুমি মেহেৰবানীপূৰ্বক তেওঁৰ পৰকালৰ অভাৱ দূৰ কৰা। ইয়াহিয়াৰ মৃত্যুৰ পিছত সপোন যোগে কোনোবাই তেওঁক সুধিছিল যে আপুনি কেনে আছে? উত্তৰত তেওঁ কৈছিল, হজৰত সুফিয়ানৰ দোৱাৰ বৰকতত মোক মাগফিৰত কৰি দিয়া হৈছে। সুবহানাল্লাহ। নবী কৰীম সাল্লাল্লাহু আলাইহি ৱাসাল্লামে ইয়াৰ পিছত ইফতাৰ কৰোৱাৰ ফজিলত বৰ্ণনা কৰিছে। আন এটি বৰ্ণনাত আছে, যিজনে হালাল ৰুজিৰ দ্বাৰা কোনো ৰোজাদাৰক ইফতাৰ কৰাব, ফৰিস্তাসকলে ৰমজানৰ প্ৰতিটো ৰাতিত সেইজনৰ প্ৰতি ৰহমত পঠাব। শবে কদৰত স্বয়ং জিব্ৰাইল আলাইহিছ ছালামে তেওঁৰ সৈতে মুছাফাহা কৰিব। অথচ যাৰ সৈতে জিব্ৰাইল আলাইহিছ ছালামে মুছাফা কৰিব তাৰ অন্তৰ কোমল হ'ব আৰু চকুৰ পৰা অশ্ৰুধাৰা প্ৰবাহিত হ'ব।
বিখ্যাত মুহাদ্দিছ হজৰত হাম্মাদ ইবনে ছালমা ৰাদিয়াল্লাহু তাআলা আনহুৱে দৈনিক 50 জন ৰোজাদাৰক ইফতাৰ কৰাইছিল। ইফতাৰৰ ফজিলত বৰ্ণনা কৰাৰ পিছত হুজুৰে পাক সাল্লাল্লাহু আলাইহি ৱাসাল্লামে ফৰমাইছে, এই মাহৰ প্ৰথম ভাগত ৰহমত অৰ্থাৎ আল্লাহৰ নিয়ামত অৱতীৰ্ণ হয়। প্ৰতিজন মুছলমানে ইয়াৰ অংশীদাৰ হয় আৰু যিসকলে উক্ত ৰহমতৰ শুকৰিয়া আদায় কৰে তেওঁলোকৰ বাবে সেই ৰহমত ক্ৰমশ বৰ্ষিত হৈ থাকে। স্বয়ং কৰুণাময়ে কৈছে, যদি তোমালোকে নিয়ামতৰ শুকৰিয়া আদায় কৰা তেন্তে মই ইয়াক তোমালোকৰ বাবে আৰু বৃদ্ধি কৰিম। ৰমজানৰ মধ্যভাগত মাগফিৰাত আৰম্ভ হয়, কাৰণ ৰোজাৰ একাংশ পাৰ হৈ যোৱাত ইয়াৰ প্ৰতিদান ৰক্ষাৰ দ্বাৰাই আৰম্ভ হয় আৰু শেষ অংশত দুজখৰ জুইৰ পৰা নাজাত দিয়া হয়। বন্ধু-বান্ধৱীসকল, এয়াই আছিল ফজাইলে ৰমজান নামৰ অংশটিৰ কিছু অংশ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।